वेलकम टू माय यूट्यूब चैनल। तो गाइस आज আমি আহি গৈছোঁ মানে লিডু ভান্তে মন্দিৰত। তো লিডু ভান্তে মন্দিৰত আহি মেলি মই আপোনাক দেখাম কি আছে কি নাই, ইয়াত কি বস্তু নাই, কেনেকুৱা ঠাই মন্দিৰ আছে, কেনেকুৱা কি আছে বস্তু আছে, মই আপোনাক সব ক্লিয়াৰলি ডিটেইলছ দিম। তো ব্লগ ভিডিঅ'খন সকলোৱে চাই থাকক আৰু যদি ভিডিঅ'খন ভাল লাগিছে তো লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব। তো ব্লগ ভিডিঅ'খন আৰম্ভ কৰক। গাইস প্ৰথমত সোমাই মেলি ইমান ধুনীয়া নেচাৰেল ভিউ এখন আপোনালোকে চাবলৈ পাব ন, মানে চাই মেলি লাগিব কি আপুনি মানে ক'ৰবাত কাৰোবাৰ ঘৰত আহি গৈছে এনেকুৱা লাগিব, কিন্তু নহয় এইটো মানে একদম ভান্তে মন্দিৰৰ ভিতৰত মানে বহুত ডাঙৰ ভিতৰত মন্দিৰ আছে, মানে ভিতৰত মন্দিৰটো মানে কিবা এটা কাৰণত মানে বন্ধ হৈছে, কি কাৰণ বন্ধ হৈছে মই এইটো গম নাপাওঁ বাৰু, গম পালে মই আপোনাক ক'লোহেঁতেন, কিন্তু মই নাজানো মানে কিয় বন্ধ কৰি থৈ দিছে। তো মানে আমি আহি মানে বাহিৰে মানে ঘূৰি যোৱা হ'ল ব্লগ। মই আপোনাক আগফালে এটা গাৰ্ডেন আছে, গাৰ্ডেনটো মই আপোনাক দেখাম। গাৰ্ডেনখনৰ গেটখন চাওক গাইছ, গেটখন চাই মেলি এনেকুৱা লাগিছে মানে থাইলেণ্ডৰ ক'ৰবাত আহি গৈছে নে আপুনি এনেকুৱা লাগিব, মানে আহি মেলি মোৰ বহুতেই বেছি ভাল লাগিছে। ব্লগ ভিতৰত আমি যাওঁ, ভিতৰত কি আছে মই আপোনাক দেখাব চেষ্টা কৰিম ব্লগ। তো মানে চাওক গাইছ সোমাই মেলি ইমান ধুনীয়া এখন গাৰ্ডেন আছে না, মানে কি যে ক'ম ন, মোৰ মানে গাৰ্ডেনখন চাই মেলি মনটো মানে গাৰ্ডেন হৈ গৈছে, মানে কি ক'ম আপুনি বুজাব নোৱাৰিম, মানে ইমান ধুনীয়া লাগিছে। তো আপুনি আহক, আহি মেলি চাই যাওক, মানে ইয়াত বহুত বেছি ভাল লাগিব। তো ব্লগ মই আগত আৰু কি মন্দিৰ আছে, মই কি নাই মই আপোনাক দেখাব চেষ্টা কৰিম। ব্লগ ভিডিঅ'খন চাই থাকক। গেটখন চাওক কিমান ধুনীয়া এখন গেট বনাই থৈছে, আৰু আগফালে চাওক মন্দিৰ এখন বনাই থৈছে, মানে সৰু মৰু কি মন্দিৰ সেইটো গম নাপাওঁ বাৰু, এনে ওপৰত চালটো বনাই চাই মেলি মানে বহুতেই ভাল লাগিছে মন্দিৰখন চাই মেলি। তো গেটখন বন্ধ কৰা থোৱা আছে, আৰু এফালে চাওক মন্দিৰকেইটা চাওক, আৰু মানে সৰু মন্দিৰ কিবা মন্দিৰ বনাই থৈছে, মানে এইবোৰ মন্দিৰ গম নাপাওঁ বাৰু, কিন্তু বহুত বেছি ভাল লাগিছে মন্দিৰখন চাই মেলি। তো ব্লগ আৰু ওচৰত এখন মন্দিৰ আছে, মই আপোনালোকক মন্দিৰখন দেখাব চেষ্টা কৰিম। তো মন্দিৰখন চাই মেলি ক'ব আপোনালোকে কেনেকুৱা লাগিছে মন্দিৰখন। মোৰতো মন্দিৰখন চাই মেলি বহুত বেছি ভাল লাগিছে। এইখন চাওক গাইছ মন্দিৰখন মানে ইমান ধুনীয়া বনাইছে, মানে কি যে ক'ম ন, মানে এনেকুৱা মন্দিৰ মই ক'তো দেখি পোৱা নাই মানে। তো ব্লগ মই এইফালে পৰা আকৌ গাৰ্ডেনৰ ভিডিঅ'খন আপোনাক দেখাই আছোঁ। এইটো চাওক মন্দিৰটো মানে এইটো মানে চাবলৈ মানে ইমান মজা লাগিছে, মানে গাৰ্ডেনৰ মাজত মন্দিৰটো বনাই দিছে মানে বহুত বেছি ভাল লাগিছে। মানে কোনোবা যদি আহিছে ইয়াত আগত কোনোবা যদি আহিছে তো সি গম পাব মানে কিমান বেছি ভাল লাগিছে। আৰু মানে মোৰতো আহি মেলি ইয়াত বহুত বেছি ভাল লাগিছে, আৰু কোনোবা যদি অহা নাই তো একবাৰ আহি গৈ চাওক, মানে বহুত বেছি ভাল লাগিব। আৰু যদি মোৰ ভিডিঅ'খন ভাল লাগিছে তো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, আৰু মানে যিমান পাৰে শ্বেয়াৰ কৰি দিব, ঠিক আছে। তো আৰু এতিয়া আপোনালোকে মোৰ ভিডিঅ'খন এনজয় কৰক।